Good morning everyone. Today is 24th of June and we are again riding to Nelly. So we are riding from again Chirag Enfield and here are the riders. Last rider is ahibole asle. Baki riders amar agot roi ase. Ami teolokor logot log lagi ride to start korim. Let's start the ride. কোনো নাই আপনি রাস্তাটো দেখিলে গম পাব কেনেকুৱা লাগি আছে আমি এটা ডাঙৰ প্লেন কৰি আছো যেটো আমাৰ হ'ব ফ্ৰেণ্ডশিপ ডে ৰাইড তাত কেম্পিং হ'ব আমি যাম হংকং মেঘালয়া তাত যাম ষ্টে কৰিম ট্ৰেকিং হ'ব কেম্পিং হ'ব বোট ৰাইড হ'ব চ' নেক্সট উইক আমি চাৰ্ভে কৰিবলৈ গৈ আছোঁ চাৰ্ভে হোৱাৰ পিছতে ফাইনেল আমি কনফাৰ্ম হৈ যাম এবাৰ ফিজিবল হয় নে নহয় নেক্সট উইকত ইয়াৰ কনফাৰ্ম ডিটেইলটো মই আপোনালোকক দিব পাৰিম we have reached খেতিত আমি এইটো ব্ৰেকফাষ্টৰ কাৰণে ৰৈছোঁ ইয়াৰ পিছত আমি আকৌ আগলৈ যাম আগতকৈ বেছি অকণমান আছে দূৰ প্ৰায় 70 কিলোমিটাৰ হ'ব 70 কিলোমিটাৰ গৈ আমাৰ ডেষ্টিনেশ্যনটো পামগৈ এতিয়ালৈকে আমি খাই লওঁ কি আছে দুজন আমাৰ বহুত চিনিয়ৰ ৰাইডাৰ্ছ আহিছে জইন কৰিছে তেওঁলোকে আমি জন্ম হোৱা আগৰ পৰাই ৰাইড কৰি আছে এতিয়া আমাক জইন কৰিছে জাগিৰোড পাইছোঁহি বৰষুণ দিব ষ্টাৰ্ট কৰিছে আৰ্মি ইণ্ডিয়ান আৰ্মি যাৰ কাৰণে আমি শান্তিৰে থাকিব পাৰিছোঁ আজি শান্তিৰে হ'ব পাৰিছোঁ থেংক ইউ চবক দিন ৰাত কষ্ট কৰি আমাৰ কাৰণে আমাৰ ছেফটিৰ কাৰণে থাকে গোপাল কৃষ্ণ
আছে এতিয়া এইফালে গোটেই মানুহখিনি টিফিন ব্ৰেক আছিলে অলপ আগত টিফিন ব্ৰেক শেষ হৈছে কাম কৰিছে আমাৰ যিখিনি ৰাইডাৰ্ছ তাত ৰৈ আছে মই ওলাইছোঁ আপোনালোকক দেখুৱাবলৈ বাগানখন কেনেকুৱা কিমান ধুনীয়া মই সেইটো দেখুৱাম আপোনালোকক সেই পাতটোহে লয় বাকী যদি আমি এইবিলাক পাত লওঁ এইবিলাকৰ কাম নাই কিন্তু ফ্ৰেছ পাত এইটো একদম গ্ৰীণটো সেইটোহে আপুনি প্ৰথম মাজিটো আমাৰ লগত এনেকৈ আপুনি কৰে আমাৰ কেনেকুৱা লাগিলে কোনটো পাৰ্ট বেছি ভাল লাগিলে এই পাৰ্ট যিটো আমি উঠিলোঁ লাষ্ট সেইটো মই দেখুৱাই দিম বাৰু এডিট কৰি কাটি ক'ত লাগে সেই মানুহটোৱে যেতিয়া এইবিলাক ক'ত হাবিত সোমালেহি আমাক সেই মানুহটোৱে ৰেচপনচিবল হয় দিগদাৰ ৰাস্তা একদম পূৰা ভাল লাগিছে আমাৰ যিটো ভাল লাগিছে বহুতে ভাল এক্সপিৰিয়েঞ্চ তো অলপমান তাতে মই অলপ বেলেঞ্চো মোৰ বেয়া হৈ গ'ল তাতে তোমাৰ চুলিবে হেল্প কৰিলে ওভাৰঅল এক্সপিৰিয়েঞ্চ আপোনাৰ ভাল মোৰ ওভাৰঅল এক্সপিৰিয়েঞ্চটো ভাল আৰু নেক্সট মই বিচাৰোঁ যে আৰু এনেকৈ অফৰোডিঙৰ কাৰণে যাতে নতুন প্লেচ যাব পৰা ভাল লাগিব আমাৰ ৰয়েল এনফিল্ড 350 চলাইছোঁ নতুন চলাই ব্লেক ভালে লাগিছে এইটো পাহাৰী একদম ভাল ৰাস্তা ভাল এক্সপিৰিয়েঞ্চ এনেকুৱা আৰু নেক্সট আকৌ এনেকুৱা যাওঁ পাম বুলি আশা থাকিলে আশা ৰাখিব আমাৰ আশা ভাল লাগে এতিয়া আমি বাগানৰ পৰা ওলাইছোঁ ইয়াৰ পৰা ওলাই আমি পেট পূজা কৰিম বহুত পকলিছে অন ৰোডিং অফ ৰোডিং কৰি কৰি পেটত নিগনি ধৰিছে বাগানটো এটা কমপ্লিটলি ডিফাৰেণ্ট এনভাইৰনমেণ্ট আছিলে আমি যিটো এনভাইৰনমেণ্টত থাকোঁ তাৰ পৰা এটা কমপ্লিটলি বেলেগ লাইভলিহুড ইহঁতৰ বাগানখনৰ ভিতৰতে চব বস্তু আছে বজাৰৰ পৰা আৰম্ভ কৰি এইবোৰ যিটো বস্তু লাগে কেনেকুৱা লাগিলে ৰাইডটো আজি আমাৰ যিটো ছানডে 130 ৰাইড আছিলে আজি ইয়াতে শেষ হৈছে ইয়াৰ পৰা আমি চব নিজৰ নিজৰ ঘৰলৈ যাম ঘৰ পাই চবে এটা মেছেজ পঠাব লাগিব চবে গ্ৰুপত যে আমি ছেফটি পালোহি তাৰপিছত আমাৰ ৰাইডটো শেষ হ'ব থেংক ইউ